হেল্ল' এভৰিৱান, গুড মৰ্ণিং। আৰু আজি ব্লগটো গাড়ীৰ পৰা আৰম্ভ কৰি দিছোঁ। এতিয়া গাড়ীত আছোঁ আৰু আজি আহিছোঁ এটা বিশেষ কামত। কামটো হৈছে বেটাৰ এডমিশ্যন দিয়াবৰ, কাৰণ বেটাৰ 3 বছৰ কমপ্লিট হৈ গ'ল। 3 বছৰ 4 মাহ চলি আছে এতিয়া, গতিকে ভাবিলোঁ এডমিশ্যনটো দিয়াই দিওঁ। এডমিশ্যনটো দিয়াই দিছোঁ, যদিও ক্লাছ এপ্ৰিলৰ পৰা আৰম্ভ হ'ব নিউ ছেশ্যন। আৰু এতিয়া আমি বহি আছোঁ। হাজবেণ্ড বেংকত গৈছে। বেংকত যোৱাৰ কাৰণটো হৈছে এডমিশ্যন ফিজ বেংকত জমা লৈছে, গতিকে বেংকত যাব লগা হ'ল। আৰু আমি গাড়ীতে বহি আছোঁ। আমি দুটা এখেতৰ বদমাচিবিলাক আৰম্ভ হৈ গৈছে, বদমাছ কৰি আছে অলপ। স্কুলত এবাৰ সোমাই আহিলোঁ, যিখন স্কুলত এডমিশ্যন দিয়াম সেইখন স্কুলত এবাৰ সোমাই আহিলোঁ। আৰু এতিয়া বেংকৰ পৰা গৈ আকৌ সোমাবগৈ লাগিব। তেতিয়া স্কুলত সোমাওঁতে ভিডিঅ' কৰা নহ'ল, কিন্তু ইয়াৰ পৰা গৈ যেতিয়া আকৌ সোমামগৈ তেতিয়া অলপ ভিডিঅ' কৰি ৰাখিম বুলি ভাবিলোঁ। একদম লৰালৰিকৈ ওলাই আহিলোঁ, একদম পটাপট 9টাৰ পৰা এডমিশ্যন আৰম্ভ হৈছে, ভিৰ হ'ব বুলি। কিন্তু ইমান ভিৰ নাই স্কুলত। আৰু এতিয়া দেখা যাওক কৰোণাই বেটাক স্কুল আহিব দিয়ে নে নিদিয়ে। আৰু এইখনেই হৈছে বেটাৰ হ'বলগীয়া স্কুলখন। আহক আমাৰ লগতে আপোনালোকেও যাওঁ স্কুলৰ ভিতৰলৈ, আৰু মেমৰি হিচাপে থাকি যাব। এটা ডাঙৰ হ'লে দেখাব পাৰিম। ফটো ল'ব লাগিব নেকি? লগাই দিব আৰু ডিটেইলছটো ভৰাই দিব বনাবলৈ মানে। অঁ, আজি 6 তাৰিখ। ক'ভিডৰ কাৰণে এটা সোমাব দিছে বেংকত। অঁ, কবিতা মিলাব চলা দিয়াচোন। অঁ, কিতাপ মোক কেতিয়া দিব এইটো জনাব ন? জনাব এতিয়া এইখিনি ফিল আপ কৰিব। ঠিক আছে আহিছে। অঁ, বেটাৰ এডমিশ্যন হৈ গ'ল আৰু বেটাৰ জীৱনৰ প্ৰথমটো খোজ স্কুলৰ কাৰণে আজি। আৰু এতিয়া স্কুললৈ আহিম এপ্ৰিলত। আপোনালোকৰ লগত নিশ্চয় শ্বেয়াৰ কৰি যাম, চাই থাকিব ভিডিঅ'বোৰ। অঁ, বৰ্তমান আমি ভাড়াঘৰত আছোঁ আৰু আমি থকা বিল্ডিংটো হৈছে এইটো। পাই গ'লোহি। কেতিয়াবা বাৰু ভালকৈ দেখাম, কিন্তু আজি নেদেখাওঁ, কাৰণ দেখালে বহুত বেছি দীঘলীয়া হৈ যাব ভিডিঅ'টো। আপুনি কথা পাতে লৈ ল'ব। আমি দুটা খাব ইমান দিন দাঙি নাই ল'লা আকৌ। মই আজি ভাল পাইছোঁ। কি কি খেলিলে? অঁ, গুড বয় দেই। অঁ, তাত কান্দিলে হাঁহিব ন চবেই। অঁ, গুড বয়, নাকান্দে নহয় নাই? ঠিকে আছে। নামটো কি বুলি ক'লা? জানিলে দেই ন? আৰু কি কি সুধিছিলে কৈ দিয়া। সুধিছিলে যে স্কুল আহিবা নাই বুলি। অঁ, আহিম ক'লে, নাকান্দো ক'লে। আৰু কান্দিবা নেকি সুধিছিলে যে। পঢ়িব লাগিব ন আমি। হেৰি নামটো মৰি নামটো সুধিছিলে নে? নুসুধিলে। আৰু পাপা নামটো নাজানিলে ন? তুমি যাবা যে ঠিক কৰি দিবা, হ'ব ন? এইটো চাবি আছে মানে এডমিশ্যন হৈ আছে। কান্দিবা নেকি?
সোনকালে গৈ কিমান ল'লে 7,500 আৰু কিতাপ চিতাপ চব দিব চাগে অঁ দিব কিতাপ দুদিনমানৰ পিছত দিম বুলি কৈছে আৰু ইউনিফৰ্মটো নিজৰ নিজে এইখন কি দিছে এইখন ডায়েৰী ইয়াৰ কমপ্লেইন থাকিলে লিখি দিব তাহাঁতি গম পালে ইয়াৰ মানে ই যদি কিবা বদমাচি কৰে স্কুলত সেইবিলাক এইখন কেলেণ্ডাৰ এখনো দিছে স্কুল এতিয়া আৰম্ভ আৰু এপ্ৰিলৰ পৰা সদায় গৈ থাক এতিয়া যাব নালাগে এতিয়া যাব এপ্ৰিলৰ 15 তাৰিখৰ পিছত এডমিশ্যন দিয়া আনিলো এডমিশ্যন দিয়ালোগৈ নতুন এটা আৰম্ভণি অঁ আজি 6 তাৰিখ ন এইখন কেলেণ্ডাৰ দিছে ইয়াত ফটো এখন লগাই দিব কৈছে তাৰ ক'ত ফটো মাৰিব দিয়ে নিদিয়ে ন তাই ফটো দুখন ল'লে এখন লগালে এখন থৈ দিছে ফটো এখন দিব চাগে লগাই দিব চাগে নহয় এইখন আমাক লগাব দিছে এইখন আমাৰ ওচৰত থাকিব লগাই দিব লাগিব কি খালে মই চাহ ৰুটি মাহঁত আছে দাদা গ'ল দাদা আগে আগে কৈছে আমি আকৌ বেংকত গৈছোঁ অঁ ইয়াত মানে সোনকালে হৈ গৈছে আপোনালোকৰ অঁ ইয়াৰ পৰা বেংকত পঠিয়াইছে বেংকত জমা দিব লাগে পইচা অঁ পইচা বেংকত কোন বেংকত সিহঁতৰ হেৰি আছে UBI এইটো এপলৰ ওপৰত আছে যে তাত দিব গ'লে তাত দিছোঁ তাত দি আকৌ আহিছোঁ নেমু পাৰিছে গোল নেমু পাৰিছে কাপোৰযোৰ খুলি এই কি হৈছে অঁ কি হৈছে অঁ বহি আছে জোতাযোৰ খুলিলোঁ খুলিবা দেই অঁ অঁ চিপছ খাইছে চিপছ খাইছে ইমানকৈ চিপছ খোৱাটো বেয়া কথা নো পেট বিষাই নাই তোমাৰ চিপছ খালে মৰমত দিছা অঁ দিয়া মৰমত দিছা যদি লৈ লওঁ থেংক ইউ দাদা 5 মিনিট ৰ'ব আহিছে এইটো আমাৰ বক্সাৰ হ'ব নালাগে ভিতৰলৈ আহিব তুমি জোতাযোৰ খুলি দিব লাগে আৰু এতিয়া আহি গ'লোঁ এতিয়া কাপোৰ চাপোৰ চেঞ্জ কৰি লওঁ তাৰপিছত আকৌ লগ পাই আছোঁ আপোনালোকক আজি দিনটো কি কৰোঁ কিনে আপোনালোকৰ লগত শ্বেয়াৰ কৰি যাম যদি ভিডিঅ'টো ভাল লাগে তেন্তে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰি দিব যাতে মোৰ ভিডিঅ'বিলাক আপোনালোকে অতি সহজে পাই থাকে এতিয়ালৈ বাই বাই বৌয়ে আনিছে কমলা এতিয়া ৰ'দত বহি কমলাৰ মজা লওঁ ধৰিব দেই ৰ'দত বহি কমলা খোৱাৰ মজাই বেলেগ জলকীয়া নিমখৰ সৈতে আৰু আমি প্ৰায় এনেদৰে ৰ'দত বহি কমলা খোৱাৰ মজা লওঁ আৰু মই খাই বহুত বেছি ভাল পাওঁ আপোনালোকে খাই কেনে পায় কমেণ্টত জনাব ৰ'দত বহি আছোঁ খালোঁ কমলা আৰু এতিয়া এনেই বহি আছোঁ ইমান তাপ নহয় চকু ভালকৈ মেলিবই পৰা নাই আৰু এইফালে কাপোৰবিলাক ধুই মেলি থোৱা আছে আৰু সেইফালে বনাই আছে টুচক আমাৰ টুচকখন টান টান হৈ গ'ল সেইকাৰণে আমি ইয়াতে বহি আছোঁ ন একদম পূৰা মানে পূৰা ৰ'দৰ তাপত বহি আছোঁ অলপ দেৰি কেচকেচাই গৈছে অলপ দেৰি বহোঁ তাৰপিছত ভাত বনাব লাগিব একো বনোৱাই নাই কি কৰিছা তুমি সেইটো কি উগা মাৰি দিছে যে কমলা ধেৰ খালা আৰু নাখাবা দেই কাহ হ'ব বেছি খালে কাহ হ'ব অঁ কাহ হ'ব ইমানকৈ কাহ হ'ব কাহ হ'লে কি হ'ব স্কুল কেনেকৈ যাবা
আজি আমি ক'ত গৈছিলোঁ কৈ দিয়াচোন স্কুল আজিলৈ ভিডিঅ'টো ইমানতে সমাপ্ত কৰোঁ বৰ বেছি দীঘলীয়া নকৰোঁ বৰ বেছি দীঘলীয়া কৰিলেও আপোনালোকে চাই বেয়া পাব আজিলৈ বাই